কিছু বিল আছে থানা অসমৰ তৰফৰ পৰা জাতীয়তাবাদ শক্তিশালী কৰিবলৈ ভ্ৰষ্টাচাৰী বিজেপি শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে এখন ৰাজনৈতিক যুঁজৰ আহ্বান জনাবলৈ আমি আহিছো প্ৰত্যেক আঞ্চলিক শক্তিক একগোট কৰিবলৈ আৰু লুৰিণজ্যোতি গগৈলৈ আহ্বান অখিল গগৈলৈ আহ্বান সকলোলৈকে আহ্বান বিজেপিৰ বিৰুদ্ধে সকলো এক লগ হৈ এইবাৰ বিজেপিক ভাৰতৰ পৰা 2024ত উৎখাত কৰা হ'ব আৰু 26ত অসমৰ পৰা উৎখাত কৰি অসমত জাতীয়তাবাদৰ চৰকাৰ গঠন কৰিবলৈ বীৰ লাচিত থানা অসমৰ প্ৰত্যেক সৈনিক দায়বদ্ধ অসম নামৰ মাজনীৰ ওচৰত অসমৰ খিলঞ্জীয়া জনগণৰ ওচৰত আৰু অনাগত দিনত এখন ৰাজনৈতিকভাৱে ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন হৈছে আৰু এই সংগ্ৰামৰ যোনেই নেতৃত্ব নিদিয়ক কিয় বীৰ লাচিত থানা অসমৰ সদায় নৈতিক সমৰ্থন থাকিব আৰু পুনৰ কৈছো ভুৱা জাতীয়তাবাদেৰে কিন্তু অসম বচাব পৰা নহব অসম বচাব লাগিব প্ৰকৃত জাতীয়তাবাদেৰে আৰু যিখিনি ভণ্ড জাতীয়তাবাদী নেতা আছে সেই নেতাসকলক অসমৰ জনগণে ইতিমধ্যে চিনাক্ত কৰিছে কোনোবা মানুহে এদিন কমিউনিষ্ট হৈ পিছদিনা জাতীয়তাবাদী হলে নহব আমি প্ৰকৃত জাতীয়তাবাদী মানুহ আৰু জাতীয়তাবাদ এই ঐতিহাসিক শিৱসাগৰৰ পৰা আমি 2021ত প্ৰতিষ্ঠা কৰি দেখুৱাইছিলে বীৰ লাচিত থানা অসমে শিৱসাগৰ জনগণৰ সহযোগত আৰু 2026ত সমগ্ৰ অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ দায়িত্ব প্ৰত্যেকজন নিষ্ঠাবান বীৰ লাচিত থানাৰ সৈনিকে ল'ব ধন্যবাদ জয় অসম জয় অসম আৰু পুনৰ বিজেপিক আমি এটা কথা সকীয়াই দিছো আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই